নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে মোৰ চেনেল pbmixhubলৈ স্বাগতম জনাইছোঁ আৰু আজি গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম সম্পৰ্কত আৰু ক্লাছ সম্পৰ্কত 2020-21 আৰু 21-22 বৰ্ষৰ কাৰণে এখন নটিচ প্ৰকাশ কৰিছে আৰু তোমালোকে এই নটিচখন চাই লৈ এখন নটিচখন যথেষ্ট জৰুৰী আৰু এইবাৰ এক্সাম অতি সোনকালে অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে তোমালোকে জানিবৰ কাৰণে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থকা মই ভিডিঅ'টোত সকলো ধৰণৰ কথা তোমালোকক বুজাই দিম আহা আমি ভিডিঅ'টোলৈ আগবাঢ়ো আৰু এইখনেই হৈছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 21 তাৰিখে মানে 21 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰা অৰ্থাৎ আজি প্ৰকাশ কৰা এখন নটিফিকেশ্যন জাৰি কৰিছে আৰু যিখনত ক্লাছ সম্পৰ্কে কেতিয়াৰ পৰা আমাৰ ক্লাছ আৰম্ভ হৈছিলে কেতিয়া আমাৰ এক্সাম অনুষ্ঠিত হ'ব সো সম্পূৰ্ণ কথাখিনি এই নটিচখনতে উল্লেখ কৰা আছে আৰু মই সকলোকে এই নটিচখন এবাৰ পঢ়ি পেলাই জনাই দিম তোমালোকে তথাপি ইয়াতে ডেটবোৰ দেখি আছা ইয়াতে যেটো ফাৰ্স্ট আছে ফাৰ্স্টটোৰ আছে কমেন্সমেন্ট অফ ক্লাसेस অফ ইউজি ফাৰ্স্ট থাৰ্ড এণ্ড ফিফথ সেমিষ্টাৰ অনলাইন অফলাইন যিয়ে নহওক ক্লাছ 21 তাৰিখৰ পৰা আৰম্ভ হৈছিলে 21/9/2020 পৰা আৰম্ভ হৈছিলে আৰু ইউজি এডমিশন প্ৰসেস কমপ্লিটেড হৈছিলে 39/2020 মানে 30 সেপ্টেম্বৰত কমপ্লিট হৈছিলে আৰু কমেন্সমেন্ট অফ ক্লাसेस অফ পিজি থাৰ্ড সেমিষ্টাৰৰ যি ক্লাছ আছে সেই ক্লাছ হৈছিলে পিজিৰ 1/11/2020 হৈছিলে আৰু ফোৰ্থ আছে পিজি ফাৰ্স্ট সেমিষ্টাৰ এডমিশন প্ৰসেস টু বি কমপ্লিটেড 24/12/2020 মানে 24ত এটো হ'বহে 24 তাৰিখে কমেন্সমেন্ট অফ ক্লাसेस ফৰ পিজি ফাৰ্স্ট সেমিষ্টাৰ আৰু পিজি ফাৰ্স্ট সেমিষ্টাৰ ক্লাছ হৈছে 26/12/2020 মানে 26 তাৰিখৰ পৰা আৰম্ভ হ'ব উইন্টাৰ ব্ৰেক্স দিয়া হ'ব 10 জানুৱাৰী টু 17 জানুৱাৰী টু উইন্টাৰ ব্ৰেক্স দিয়া হ'ব 2021ত কণ্ডাক্ট অফ এক্সামিনেশ্যন এইখিনিতে এক্সামৰ কথাটো উল্লেখ কৰিছে যে ফাৰ্স্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফিফথ সেমিষ্টাৰ আণ্ডাৰ গ্ৰেজুৱেটৰ আৰু পিজি থাৰ্ড সেমিষ্টাৰ এই সকল ষ্টুডেণ্টৰ যি এক্সাম হ'ব সেই এক্সাম মাৰ্চৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি ইয়াতে এটা ডেট উল্লেখ কৰি দিছে নটিফিকেশ্যনখনত আৰু তেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কণ্ডাক্ট অফ এক্সামিনেশ্যন পিজি ফাৰ্স্ট সেমিষ্টাৰ এক্সাম হ'ব 1/4/2021 আৰু কমেন্সমেন্ট অফ ক্লাसेस অফ ইউজি সেকেন্ড ফোৰ্থ এণ্ড ছিক্স সেমিষ্টাৰ এণ্ড পিজি সেকেন্ড এণ্ড ফোৰ্থ সেমিষ্টাৰ হ'ব 19/4/2021 পৰা 19/4/2021 পৰা এই বস্তুখিনি হ'ব মানে ক্লাছ হ'ব আৰু সামাৰ ব্ৰেক আমাক দিয়া হ'ব 10th জুলাই টু 31st জুলাই 31 জুলাইলৈকে আমাক যেটো সামাৰ ভেকেশন হেতু দিয়া হ'ব আৰু সামাৰ ভেকেশনৰ কেইদিনমান পিছতে মানে 5 দিনৰ পিছতে আমাৰ এক্সাম হ'ব 5 আগষ্ট তাৰিখে যি সেকেন্ড ফোৰ্থ এণ্ড ছিক্স সেমিষ্টাৰৰ আমাৰ কি হ'ব আণ্ডাৰ গ্ৰেজুৱেটৰ আমাৰ এক্সাম অনুষ্ঠিত হ'ব আৰু পিজিৰ পেইং গেষ্টসকলৰ সেকেন্ড এণ্ড ফোৰ্থ সেমিষ্টাৰৰ এক্সাম অনুষ্ঠিত হ'ব আৰু কমেন্সমেন্ট অফ ক্লাसेस ফৰ ইউজি থাৰ্ড এণ্ড ফিফথ সেমিষ্টাৰ এণ্ড পিজি থাৰ্ড সেমিষ্টাৰৰ ক্লাছ আৰম্ভ হ'ব 6/9/2021ত আৰু কমেন্সমেন্ট অফ ক্লাसेस পিজি ফাৰ্স্ট সেমিষ্টাৰ এয়া হ'ব 1/10/2001 আৰু 2021 কমেন্সমেন্ট অফ ক্লাसेस ফৰ ইউজি ফাৰ্স্ট সেমিষ্টাৰৰ যি ক্লাছ সেই ক্লাছ হ'ব আফটাৰ কমপ্লিটেশ্যন অফ এডমিশন প্ৰসেস কমপ্লিট হোৱাৰ পিছতে ক্লাছ ইয়াত আৰম্ভ হ'ব আৰু ইয়াতে তলত এটা নোট বুলি লিখি দিছে ডিপেন্ডিং অন ৰিকুইটমেন্ট there may be changes whenever necessary মানে এই যিখন নোটিছ দিছে নোটিছখনত সময় অনুযায়ী মানে কিবা যদি অসুবিধা হয় তেনেহলে এখন চেঞ্জ কৰাৰ সম্ভাৱনা আছে আৰু এখন চেঞ্জ হ'ব আৰু মই তোমালোকক এখন দেখালো যে এবাৰ যি আমাৰ ফাৰ্স্ট থাৰ্ড এণ্ড সেকেন্ড ফিফথ সেমিষ্টাৰ আছে সেই ফিফথ সেমিষ্টাৰ এক্সাম 15 মাৰ্চৰ পৰা হ'ব বুলি দিছে বেছি দিন নাই সো ইয়াতে এটো ডেট উল্লেখ কৰি দিলে আমাক সো আমি এটো কথাৰ পৰা গম পালো এখিনি কথা সো তোমালোকক মই এখিনি জনালো যদি তোমালোকক নোটিছখন লাগে তেন্তে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে তোমালোকে ডাইৰেক্ট গৈ তাৰ পৰা এইখন ভালদৰে ডাউনলোড কৰি চাব পাৰিবা আৰু ইমানেই আছিল ভিডিঅটো যদি তোমালোকে ভিডিঅটো ভাল পালা তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা সুধিবলগীয়া থাকে তে কমেন্ট বক্সত সুধিব পাৰিবা আৰু যদি চেনেলটো নতুন তেনে এনেকুৱা ধৰণৰ খবৰ পাবলৈ প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং